তো হেল্ল' গাইজ আপোনাক স্বাগতম জনাইছোঁ আমাৰ ইউটিউবছ অনলাইনৰ আজিৰ এই নতুন ভিডিঅ'লৈ। তো গাইজ যদি আপুনি ষ্টেট বেংক অফ ইণ্ডিয়াত চাকৰি কৰিম বুলি ভাবি আছে তেনে ক্ষেত্ৰত কিন্তু এইটো গল্ডেন অপৰচুনিটি আপোনাৰ বাবে, কাৰণ ষ্টেট বেংক অফ ইণ্ডিয়াত ৭,১৫০টাকৈ পদ মুকলি হৈছে কেৱল মাত্ৰ অসমৰ বাবে। অসমত কিন্তু ৭,১৫০টাকৈ পদ মুকলি হৈছে। চ' আপুনি কেনেকৈ এই পদসমূহৰ কাৰণে এপ্লাই কৰিব, কি কি ডকুমেণ্টছ লাগিব, এলিজিবিলিটি ক্ৰাইটেৰিয়া কি, এপ্লাই ডেটটো কেতিয়াৰ পৰা আৰম্ভ হৈছে, আপোনাৰ চেলাৰী কিমান হ'ব, চ' আপোনাৰ ফিজ কিমান টকা পে'মেণ্ট কৰিব লাগিব, এই সম্পূৰ্ণ সবিশেষ এইটো ভিডিঅ'ৰ জৰিয়তে জনাবলৈ গৈ আছোঁ। চ' ভিডিঅ'টো অলপ স্কিপ নকৰি সম্পূৰ্ণ শেষলৈ চাই থাকিব। যদি এতিয়ালৈকে আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দি কাষত থকা বেল আইকনটো বজাই ৰাখক। চ' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো যি বিজ্ঞাপনটো এইটো মই দেখুৱাই দি আছোঁ ইণ্ডিয়া ফাৰ্ষ্ট জব এলাৰ্ট.com পৰা, ৱেবছাইটৰ পৰা। আৰু ইয়াতে দেখা পাইছে আছাম SBI এপ্ৰেণ্টিছ ৰিকুৱাৰমেণ্ট 2026 এপ্লাই অনলাইন ফৰ 7,115 এপ্ৰেণ্টিছ পোষ্ট। চ' তলফালে স্ক্ৰল কৰিলে এতিয়া আপোনালোকে তলফালে দেখা পাব, ইয়াতে দেখা পাইছে SBI এপ্ৰেণ্টিছ ৰিকুৱাৰমেণ্ট ডিটেইল। ইয়াতে দেখা পাইছে ৰেকগনাইজেশ্যন নেম ষ্টেট বেংক অফ ইণ্ডিয়া SBI, পোষ্ট নেম এপ্ৰেণ্টিছ। তাৰপিছত দেখা পাইছে তলফালে স্ক্ৰল কৰিলে এডভাৰটাইজমেণ্ট নম্বৰ ইমান। তাৰপিছত টোটেল ভেকেঞ্চি আছে ৭,১৫০টা পোষ্ট, জব টাইপ এপ্ৰেণ্টিছশ্বিপ। তাৰপিছত দেখা পাইছে কোৱালিফিকেশ্যন যিকোনো হেৰিৰ পৰা গ্ৰেজুৱেশ্যন পাছ হ'ব লাগিব, আৰু ট্ৰেইনিং 1 ইয়াৰৰ ট্ৰেইনিং পিৰিয়ড থাকিব। আপোনাৰ সেই ট্ৰেইনিং পিৰিয়ডে কিন্তু 15,000কৈ টকা চেলাৰী দিয়া যাব। চ' ইয়াতে যিখন মান্থলি চেলাৰী আছে, মান্থলি চেলাৰী কিন্তু 15,000 ৰুপিজ। এই যিখন হেৰি আছে আপোনাৰ ট্ৰেইনিং পিৰিয়ড, এই ট্ৰেইনিং পিৰিয়ডে কিন্তু এই 15,000কৈ টকা চেলাৰী দিয়া যাব। তাৰপিছত দেখা পাইছে এপ্লাই মোড অনলাইনত হ'ব এপ্লাই। তাৰপিছত দেখা পাইছে এপ্লাই ষ্টাৰ্ট 19 মে 2026, অৰ্থাৎ 19 তাৰিখৰ পৰা, যোৱা 19 তাৰিখৰ পৰা কিন্তু এই পদৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। আৰু লাষ্ট ডেট থাকিব 8 জুন 2026, অৰ্থাৎ নেক্সট মাহৰ 8 তাৰিখলৈকে কিন্তু এই ভেকেঞ্চিসমূহৰ বাবে এপ্লাই কৰাৰ টাইম থাকিব। চ' ইয়াতে কিন্তু দেখা পাইছে SBI এপ্ৰেণ্টিছ ভেকেঞ্চি ডিটেইল ফৰ দ্য আছাম। অকল অসমৰ বাবে আছে 368টা পোষ্ট, কিন্তু কেৱল মাত্ৰ অসমৰ বাবে আছে। ST, নীল, SC, ST এইবিলাক একো কিন্তু হেৰি দিয়া নাই। তাৰপিছত কেৱল টোটেল পোষ্ট দিয়া আছে ৭,১৫০টা, অৰ্থাৎ অল ইণ্ডিয়া ৭,১৫০টা পদ মুকলি হৈছে। চ' ইয়াতে কিন্তু এটা হেৰি দিয়া আছে ডিষ্ট্ৰিক্ট ৱাইজ, আছামৰ ডিষ্ট্ৰিক্ট ৱাইজ আপোনাৰ কোনটোত কিমান হেৰি দিয়া আছে ইয়াতে কিন্তু কোৱা হৈছে। ইয়াতে কোৱা হৈছে কাছাৰৰ বাবে আছে 28, ডিমা হাছাওৰ বাবে 8টা, নলবাৰীৰ কাৰণে 8টা, বৰপেটাৰ পৰা 6টা, বজালী 4টা, বাক্সা 3টা, বঙাইগাঁও 10টা, কোকৰাঝাৰ 11টা। চ' এনেকৈ আপোনাৰ যোনটো ডিষ্ট্ৰিক্ট হয় আপুনি কিন্তু আপোনাৰ ডিষ্ট্ৰিক্ট ৱাইজ আপোনালোকে চাই ল'ব পাৰিব, বা আপুনি কোনটো ডিষ্ট্ৰিক্টৰ কাৰণে এপ্লাই কৰিব আছে বা ক'ত এপ্লাই কৰিলে আপোনাৰ ভাল হ'ব আপুনি সেইটো এপ্লাই কৰিব পাৰিব। চ' নেক্সট যদি তলফালে স্ক্ৰল কৰে ইয়াতে দেখা পাইছে এলিজিবিলিটি ক্ৰাইটেৰিয়া। ইয়াতে আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি আছে, এডুকেশ্যনেল কোৱালিফিকেশ্যন কিমান লাগিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন কেণ্ডিডেট মাষ্ট possess graduation degree in any discipline from a recognized university or institution on 1st April 2026, অৰ্থাৎ এপ্ৰিলৰ আগত 1st April 2026ৰ আগতে কিন্তু আপোনাৰ গ্ৰেজুৱেশ্যন পাছ হ'ব লাগিব। তাৰপিছত দেখা পাইছে কেণ্ডিডেট হু কমপ্লিট গ্ৰেজুৱেশ্যন আফটাৰ 1st April 2000 উইল বি নট এলিজিবল ফৰ দ্য পোষ্ট। অ'কে, মানে কোনোবাই যদি 1st April 2026ত গ্ৰেজুৱেশ্যন পাছ কৰিছে তেওঁৰ বাবে কিন্তু এই পদটো এলিজিবল নহয়। তাৰপিছত দেখা পাইছে এজ লিমিট। ইয়াতে কিন্তু এজ লিমিটৰ কথা কৈছে 20 ইয়াৰ্ছৰ পৰা 28 ইয়াৰ্ছলৈকে কিন্তু আপোনালোকৰ বয়স থাকিব, আৰু এই বয়সটো হিচাপ কৰা হ'ব 1st এপ্ৰিলৰ পৰা। চ' এইখিনি আপোনালোকে চাই ল'ব পাৰিব। যদি আপোনাৰ ST, SC, OBC আছে সেইখিনি আপোনালোকৰ এজ ৰিলেকশ্যন যেনেকুৱা আহে তেনেকুৱা এজ ৰিলেকশ্যন দিয়া হ'ব। লোকেল লেংগুৱেজ ৰিকুৱাৰমেণ্ট। চ' ইয়াতে আপোনালোকৰ লোকেল লেংগুৱেজটো জনা থাকিব লাগিব। আছামিজ থাকিব লাগিব, বেংগলী আৰু বড়ো। আপুনি যোনটো ডিষ্ট্ৰিক্টত আবেদন কৰিব সেইটো ডিষ্ট্ৰিক্টৰ যদি লোকেল লেংগুৱেজ আছামিজ, বেংগলী বা বড়ো যিকোনো এটা লেংগুৱেজ হ'ব পাৰে। চ' আপোনাৰ কিন্তু যদি যিটো ডিষ্ট্ৰিক্টত এপ্লাই কৰিব সেই ডিষ্ট্ৰিক্টৰ যিখন লোকেল লেংগুৱেজ আছে সেইখনটো কিন্তু জানিব লাগিব। চ' তলফালে স্ক্ৰল কৰিলে ইয়াতে দেখা পাইছে এপ্লিকেণ্ট হেভ টু চিলেক্ট দিয়াৰ প্ৰিফাৰ্ড লোকেল লেংগুৱেজ ডিউৰিং দ্য অনলাইন এপ্লিকেশ্যন প্ৰচেছ। কেণ্ডিডেট হু হেভ ষ্টাডি ইন দ্য চিলেক্টেড লোকেল লেংগুৱেজ ক্লাছ 10 অৰ 12, অৰ্থাৎ সেই যিখন আপোনাৰ লেংগুৱেজ সেইখন ক্লাছ 10 অথবা 12ত আপোনাৰ হেৰি থাকিব লাগিব। তাৰপিছত ইয়াত দেখা পাইছে এপ্লিকেশ্যন ফিজ জেনেৰেল OBC EWSৰ কাৰণে 300 টকা এপ্লিকেশ্যন ফিজ, আৰু ST, SC, PWDৰ কাৰণে নীল। ইয়াৰ লগত SC আৰু STৰ কাৰণে কিন্তু কোনো ধৰণৰ ফিজ নালাগে। জেনেৰেল OBC আৰু EWSৰ কাৰণে কিন্তু 300 টকা ফিজ লাগিব। তলফালে স্ক্ৰল কৰিলে ইয়াতে দেখা পাইছে SBI এপ্ৰেণ্টিছ চিলেকশ্যন প্ৰচেছ।
চ' এতিয়া আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো কেনেকৈ হ'ব সেইটো দেখুৱাই দি আছোঁ ইয়াতে দেখা পাইছে চিলেকশ্যন অফ কেণ্ডিডেট ফৰ SBI এপ্ৰেণ্টিছ ৰিক্ৰুইটমেণ্ট 2026 উইল বি ডান থ্ৰু দ্য ফল'য়িং ষ্টেজ ইয়াতে অনলাইন প্ৰথম আছে অনলাইন ৰিটেন এক্সামিনেশ্যন আপোনালোকৰ যিখন অনলাইনত এখন ৰিটেন এক্সামিনেশ্যন হ'ব সেই অনলাইনত ৰিটেন এক্সামটো দিব লাগিব 2 নম্বৰ দেখাইছে লোকেল লেংগুৱেজ টেষ্ট অৰ্থাৎ আপোনালোকৰ যিখন লোকেল লেংগুৱেজ থাকিব সেই লোকেল লেংগুৱেজৰ ওপৰত এখন টেষ্ট দিব লাগিব তাৰপিছত হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যন তাৰপিছত হ'ব মেডিকেল এক্সামিনেশ্যন আপোনালোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ পাছত কিন্তু মেডিকেল এক্সামিনেশ্যনো হ'ব চ' ফাইনেল এংগেজমেণ্ট অফ এপ্ৰেণ্টিছ উইল বি ছাবজেক্ট টু ফিলিং অল দ্য এলিজিবিলিটি কণ্ডিশ্যন চ' তলত দিয়া আছে আপোনালোকৰ দেখা পাইছে এলিজিবিলিটিৰ কণ্ডিশ্যন ছাবজেক্টৰ যিখিনি আছে ইয়াত দেখা পাইছে জেনেৰেল অৰ ফাইনেন্সিয়েল এৱাৰনেছৰ কাৰণে 25টা কুৱেশ্যন থাকিব 25 মাৰ্কৰ অৰ্থাৎ 1 মাৰ্ক কৰি থাকিব আৰু ডিউৰেশ্যন থাকিব 15 মিনিটছ অৰ্থাৎ 15 মিনিট থাকিব 25টা কুৱেশ্যনৰ বাবে জেনেৰেল লেংগুৱেজ থাকিব জেনেৰেল লেংগুৱেজৰ 25 মিনিট থাকিব 25টা কুৱেশ্যন থাকিব 25 মাৰ্কৰ আৰু 15 মিনিট থাকিব তাৰপিছত কোৱান্টিটিভ এপ্টিটিউডৰ কাৰণে থাকিব 25 মাৰ্ক আৰু 15 মিনিট ৰিজনিং এবিলিটি এণ্ড কম্পিউটাৰ এপ্টিটিউডৰ কাৰণে থাকিব 25 মাৰ্ক আৰু 15 মিনিট তাৰপিছত টোটেল কিন্তু এই 4টা এক্সাম হ'ব 1 2 3 4 এই 4টা এক্সামত কিন্তু টোটেল 100 মাৰ্কৰ এক্সাম হ'ব আৰু 100টা কুৱেশ্যন থাকিব অনলি 60 মিনিটছৰ ভিতৰত আপোনালোকৰ এক্সামটো শেষ কৰিব লাগিব অৰ্থাৎ 1 ঘণ্টাত কিন্তু আপোনালোকৰ 100টা কুৱেশ্যনৰ এনচাৰ কৰিব লাগিব দেয়াৰ উইল বি নেগেটিভ মাৰ্কিং ফ্ৰম দ্য ৰং আনচাৰ আৰু প্ৰতিটো ৰং এনচাৰৰ বাবে কিন্তু নেগেটিভ মাৰ্ক থাকিব অন আচ্ছা মানে যদি 4টা কুৱেশ্যন ভুল হয় তেনে ক্ষেত্ৰত কিন্তু আপোনালোকৰ 1 মাৰ্ক কাটা যাব ইয়াতে কোৱা হৈছে 4টা কুৱেশ্যন ভুল হ'লে 1 মাৰ্ক কাটা যাব চ' ইয়াতে কিন্তু নেগেটিভ মাৰ্কিং আছে কেণ্ডিডেট ফ্ৰম আছাম মেই চুজ এনি অফ দ্য ফল'য়িং এক্সামিনেশ্যন এণ্ট্ৰেঞ্চ উইল ছাবমিটিং দ্য এপ্লিকেশ্যন গুৱাহাটী চ' আপোনালোকৰ যিখন অসমৰ ভিতৰত এই 5টা হেৰি আছে চেণ্টাৰ আছে এক্সাম চেণ্টাৰ হ'ব 5টা চেণ্টাৰৰ ভিতৰত আপোনালোকৰ গুৱাহাটী ডিব্ৰুগড় যোৰহাট শিলচৰ আৰু তেজপুৰ এই 5টা কিন্তু এক্সাম হল হ'ব এক্সাম এই 5টা ঠাইত কিন্তু এক্সাম হ'ব আপোনালোকে এক্সাম দিব পাৰিব নো ৰিকুৱেষ্ট ফৰ দ্য চেঞ্জ অফ এক্সামিনেশ্যন এণ্ট্ৰেন চেণ্টাৰ উইল বি চ' ইয়াতে কোৱা হৈছে নো ৰিকুৱেষ্ট ফৰ চেঞ্জ মানে একবাৰ আপুনি যদি এপ্লাই কৰে তাৰপিছত কিন্তু আপোনালোকৰ চেঞ্জ কৰাৰ কোনো অপশ্যন নাথাকে তাৰপিছত ইয়াতে কোৱা হৈছে হাউ টু এপ্লাই ফৰ SBI এপ্ৰেণ্টিছ ৰিক্ৰুইটমেণ্ট 2026 চ' আপোনালোকৰ এপ্লাই কেনেকৈ কৰিব ভিজিট দ্য অফিচিয়েল ৱেবছাইট ৰিক্ৰুইটমেণ্ট পৰ্টেল চ' এইখিনি আপোনালোকে চাই ল'ব আপোনালোকে এপ্লাই কৰিব পাৰিব যদি তলফালে আহে ইয়াতে এটা অপশ্যন দেখা পাব ইম্পৰ্টেণ্ট ডেটছ ইয়াতে নটিফিকেশ্যন ৰিলিজ হৈছে 19 মে আৰু অনলাইন ষ্টাৰ্ট হৈছে অনলাইন এপ্লাই আৰম্ভ হৈছে 19 মে 2026ৰ পৰা লাষ্ট ডেট হ'ব আপোনালোকৰ 8 জুন 2026 এডমিট কাৰ্ড ৰিলিজ হ'ব জুন 2026 অৰ্থাৎ জুন মাহত কিন্তু আপোনালোকৰ যিখন এডমিট কাৰ্ড সেইখন ৰিলিজ হ'ব আৰু অনলাইন এক্সামিনেশ্যন হ'ব আপোনালোকৰ জুলাই মাহত মানে জুলাই মাহৰ যিকোনো এটা ডেটত অনলাইন এক্সামিনেশ্যন হ'ব আপোনালোকে হেৰি কৰিব পাৰিব চ' যদি ইয়াতে দেখা হৈছে অনলাইন এপ্লিকেশ্যন ফৰ্ম ইয়াতে যদি আপুনি ক্লিক কৰে তেনে ক্ষেত্ৰত কিন্তু আপোনালোকৰ অনলাইন এপ্লিকেশ্যনৰ ফৰ্মখন ইয়াতে দেখা পাইছে চ' এইখিনি ডেট আপোনালোকে চাই ল'ব যদি আপুনি এই যি এডভাৰটাইজমেণ্ট যদি আপুনি এই পষ্টৰ কাৰণে এপ্লাই কৰিব খুজি আছে যদি আপুনি এপ্লাই কৰিব নোৱাৰে তেনে ক্ষেত্ৰত কিন্তু আপুনি আমাৰ হতুৱাই অনলাইন এপ্লিকেশ্যন কৰাব পাৰিব আৰু যি এই 300 টকা ফিজ পে'মেণ্ট কৰিব লাগিব এই 300 টকা আমি আপোনালোকক যিখন ৰিচিপ্ট থাকে সেই 300 পে'মেণ্ট ৰিচিপ্টখনো কিন্তু আপোনালোকক পঠিয়াই দিম আমি কিন্তু আপোনালোকৰ যিখন এপ্লিকেশ্যন সেই এপ্লিকেশ্যনখন কিন্তু কমপ্লিটলি যদি আমাৰ হতুৱাই কৰাব বিচাৰিছে তেনে ক্ষেত্ৰত কিন্তু কৰাব পাৰিব সেইকাৰণে মই ভিডিঅ' ডেছক্ৰিপশ্যনত মোৰ হোৱাটছআপ নম্বৰটো দিয়া আছে আপোনালোকে আহিলে যদি আপোনালোকে বিচাৰে যে মোৰ হতুৱাই আপুনি অনলাইন কৰাব তেনে ক্ষেত্ৰত কিন্তু আপুনি প্ৰপাৰ অনলাইনটো কৰাই ল'ব পাৰিব মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত মোৰ হোৱাটছআপ নম্বৰটো দিয়া আছে আৰু ভিডিঅ'ৰ হেৰিটো আহিব চ' যদি আপোনালোকে এইখন পষ্টৰ কাৰণে আবেদন কৰিব বিচাৰিছে আবেদন কৰিব পাৰিব একেবাৰে ইজি হয় প্ৰচেছটো আৰু বেছি টকা ফিজ পে'মেণ্ট কৰিব নালাগে কেৱল মাত্ৰ 300 টকা চ' যদি আপুনি গ্ৰেজুৱেশ্যন পাছ কৰি ঘৰত বহি আছে তেনে ক্ষেত্ৰত কিন্তু এইটো পষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব চ' যদি এপ্লাই কৰিব বিচাৰিছে আৰু যদি নিজে নোৱাৰে আমাৰ হতুৱাই অনলাইন কৰাব পাৰিব চ' আজিৰ ভিডিঅ'টো ইমানলৈকে আছিল ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব ভিডিঅ'টো যদি হেল্পফুল বুলি ভাবে তেনেহ'লে বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰক সম্পূৰ্ণ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ থেংক ইউ জয় অসম